আজি দুপৰীয়া সাজ এনেকৈ খালোঁ। ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। তো বলকচোন আজিলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই দেখিছে কচু, এইটো কি কচু মানে কি কয় ক'বচোন নামটো। আমাৰ ইপিনে বাৰু মান কচু বুলিয়ে কয়। আৰু এয়া মই কাটি লৈছোঁ, কাটি মেলি লৈছোঁ মানে কি ভয় লাগে ন, কচু যিয়ে নহওক খজুৱাব বুলি ভয়, তো এনেকৈ কাটি লৈছোঁ। আৰু এইপিনে ফাইনেলি কাটি হৈ গ'ল। হৈ যোৱাৰ পিছত এনেকৈ মই কুকাৰত চিটি এটা মাৰি লৈছোঁ বাৰু। কোনে কেনেকৈ বনাই নাজানো, মই বাৰু এনেকৈ বনাইছোঁ কাৰণ ফাৰ্ষ্ট টাইম বনাইছোঁ ন। তথাপি ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কেনেকুৱা হয় নাজানো বাৰু, ফাৰ্ষ্ট টাইম বনাইছোঁ লাইফত। কিন্তু পিছত খাই পেলাই গম পালোঁ যে হয় বহুতেই ভাল লাগিছে। তো এনেকৈ চিটি মাৰি লৈ পেলাই এয়া বইল হৈ গ'ল আৰু এনেকৈ লৈছোঁ। আৰু মোৰ নিচিনা এনেকৈ কোনে কোনে বনাই খায় কমেণ্ট কৰিবচোন। আৰু যদি বনাই খাই পাওঁ তেতিয়াহ'লে এনেকৈ ভিডিঅ'টো চাই পেলাই বনাই খাই পেলাই কমেণ্ট কৰিব দেই। এয়া মই তেল দি লৈছোঁ এইপিনে, আৰু এইপিনে চাওকচোন কি ধুনীয়া কালাৰ আহিছে। কিন্তু ইয়াত মই কোনো ফুড কালাৰ ইউজ কৰা নাই আচলতে। ভিডিঅ'টো বনাওঁতে আচলতে অকণমান ধোৱা হৈছে, কোনেও বেয়া নাপাব আৰু বাট ইগন'ৰ নকৰিব ভিডিঅ'টো। কোনে কোনে চাই ভাল পায় কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ইয়াত ফাইনেলি মই মাছ দি দিলোঁ। ইয়াৰ পিছৰ কালাৰটো চাওকচোন কি ধুনীয়া লাগিছে। কোনে বাৰু দেখি খাওঁ খাওঁ লাগিছে কওকচোন। আৰু মোৰ ফাইনেলি এয়া ৰেডি হৈ গ'ল। আৰু এয়া মোৰ আজি দুপৰীয়া ভাত সাজ আছিলে। আৰু মোৰ আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।